যি কব বিজেপি দলৰ নেতাই তাকে কৰিব কলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লাংফেৰত বিজেপি প্ৰাৰ্থী ৰাম সিং টিমুঙৰ সমৰ্থক নেতা কৰ্মীৰ বিশাল বাইক সমদল লুম্বাজং সমষ্টিৰ প্ৰাৰ্থী ৰতন টেৰণে দিনে নিশাই চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ নমস্কাৰ মই সঞ্চয়িতা টেৰণ পি খাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমুখ এতিয়া বিতং বাতৰি এইবাৰ পৰিষদীয় নিৰ্বাচনত কাৰ্বি আংলঙত হাই প্ৰফাইল নেতাসকল ইটোৰ পিছত হিটো আগমনে নিৰ্বাচন অতিমাত্ৰা আকৰ্ষণীয় হৈ পৰিব যে তাক জল পটপটকৈ দেখা গৈছে কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী এলিছ টেৰনপি আৰু কাছাং টেৰাংপিৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে শনিবাৰে বুকাজান বিধায়নী সমষ্টিত পৰ্দাপন কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বয়ং তৰুণ গগৈয়ে সেই সময়ত সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত বিজেপি দলক কটাক্ষ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে যে আৰএছএছে যি কব বিজেপিৰ নেতাসকলে তাকেই কৰিব ইয়াত বিজেপিৰ কৰবাত নেতা আছে জানো ক'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কাৰ্বি আংলং পৰিষদৰ নিৰ্বাচনত এবাৰ সমষ্টিয়ে নিৰ্দলীয় প্ৰাৰ্থীৰ পয়ভৰ আৰু অসম গণ পৰিষদে হঠাৎ সমষ্টিসমূহৰ অন্তঃস্থলত খুজ পেলোৱা কাৰ্যই অধিক চিন্তিত কৰিছে ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু বিজেপিক হেহে জিলাখনত সমষ্টিয়ে চলিছে ৰাজ্যিক হাই প্ৰফাইল নেতাৰ নিৰ্বাচনী প্ৰচাৰ দেওপানী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এলিছ টেৰনপি আৰু হৰুপথাৰ সমষ্টিৰ প্ৰাৰ্থী কাছাং টেৰাংপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বুকাজানত পৰ্দাপন কৰিলেহি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কংগ্ৰেছ বিধায়নী এলেকাত নিজৰ দলীয় প্ৰাৰ্থী উদ্ধাৰৰ বাবে বিগত কেইবাদিন ধৰি বুকাজান এলেকাত বাহৰ পাতিয়ে আছে প্ৰদেশ কংগ্ৰেছৰ এই প্ৰচেষ্টাই 17 জুনৰ নিৰ্বাচনত কাম দিবনে নাই হেয়া সকলোৱে 22 জুনৰ পিছতহে দেখিবলৈ পাব সমাগত 17 জুনৰ কাৰ্বি পৰিষদ নিৰ্বাচনৰ বাবে সমগ্ৰ জিলাখনৰ 26টা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰত বিজেপি দল ব্যাপক তৎপৰ হৈ উঠিছে লুম্বাজং বিধায়নী এলেকাৰ লাংফেৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাম সিং টিমুঙেও ঠাই নিৰ্বাচনী সভা পাতি নিৰ্বাচনী প্ৰচাৰ তুংগুত তুলিছে প্ৰাৰ্থী গৰাকীৰ হৈ দলীয় সমৰ্থকসকলে লাংফেৰত 10 জুনৰ দিনা উলিয়াই বিশাল বাইক সমদল লুম্বাজং বিধায়নী এলেকাৰ পৰিষদীয় সমষ্টিৰ অন্যতম লাংফেৰ সমষ্টি এই সমষ্টিৰ পৰা প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা এই প্ৰথম নহয় কিন্তু বিজেপি প্ৰাৰ্থী হিচাপে এই প্ৰথম জিন্দাবাদ রাম সিং টিমুং জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি ভোট দিয়ক বিজেপি ভোট দিয়ক স্বাভাৱিকতে এই লৈ বিৰোধী ৰাজনৈতিক দলসমূহক প্ৰতিহত কৰি নিৰ্বাচনত বিজয়ী হৈ ওলোৱাৰ ক্ষেত্ৰত বিধায়ক চুমৰংহাঙৰ সমৰ্থিত কৰ্মীসকলৰ লগতে ভোটাৰসকল বহু পৰিমাণে নিৰ্ণায়ক ভূমিকা থাকিব তথাপি ৰাজনৈতিক ক্ষেত্ৰত থকা বহু দিনৰ অভিজ্ঞতাই ৰাম সিং টিমুঙক বিৰোধী পক্ষৰ গতিবিধি বুজি উঠি সেইমতে সিদ্ধান্ত গ্ৰহণ কৰি খুজ আগবঢ়োৱাত সহায়ক হোৱাৰ থল আছে সমৰ্থকসকলৰ দ্বাৰা আজি ওলোৱা বিশাল বাইক সমদলটিৰ ফ্লেগ অফ কৰে খুদ প্ৰাৰ্থী ৰাম সিং টিমুঙে আৰু তেওঁক লগ দিয়ে ব্লক মণ্ডলৰ উপাধ্যক্ষ ছাৰ চৌতিছয়ে বিজেপিৰ প্ৰাৰ্থী ৰাম সিং টিমুঙৰ সমৰ্থক নেতা কৰ্মী তথা সমৰ্থকসকলৰ উৎসাহ আৰু আনন্দলৈ চাই এইবাৰ গেৰুৱা দলে লাংফেৰ এলেকাত পদুম ফুল প্ৰতিষ্ঠিত কৰিব যেন দেখা গৈছে যদিও 17 জুনৰ পিছতহে নিৰ্ণয় হ'ব প্ৰকৃততে সমষ্টিটোৰ পৰা শেষ বিজয়ৰ হাঁহি কোনে মাৰিব পৰিষদৰ নিৰ্বাচনলৈ মাত্ৰ এসপ্তাহ দিনহে বাকী ৰৈছে গৈ জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ দলীয় প্ৰাৰ্থীক বিজয়ী কৰি তুলিবলৈ মৰণপণ যুঁজত নামি পৰিছে এনে পৰিপ্ৰেক্ষিতত লুম্বাজঙৰ বিজেপি প্ৰাৰ্থী ৰতন টেৰণেও ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত যোৱা শুকুৰবাৰে সন্ধিয়া প্ৰায় 7 মান বজাত লুৰুলাংছ হাসা কেকান আকলামত অনুষ্ঠিত কৰে এক নিৰ্বাচনী সভা য'ত অঞ্চলটোৰ প্ৰায় 4 শতাধিক সমৰ্থক ৰাইজে অংশগ্ৰহণ কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ৰতন টেৰণৰ আছে ডাঙৰ দায়িত্ব প্ৰাৰ্থী হিচাপে লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনী ৰণত নামি পৰাৰ বাবে নিজক বিজয়ী কৰাৰ বাবে ব্যাপক তৎপৰ হৈ প্ৰচাৰ কাৰ্যত লাগি যোৱাৰ লগে লগে তেওঁ বিজেপি দলটোক সংখ্যা গৰিষ্ঠতাৰে বিজয়ী কৰাৰ কথা ভাবিবলগীয়া হৈছে তথাপি য'ত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে তত বিপুল সংখ্যক ৰাইজৰ অংশগ্ৰহণলৈ চাই বিজেপি প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ পথ প্ৰশস্ত হোৱা পৰিলক্ষিত হয়
উল্লেখ্য লুৰুলাংছত অনুষ্ঠিত উক্ত সভাত ইষ্ট কাৰ্বি আংলঙৰ মৰ্দু মৰ্চাৰ সাধাৰণ সম্পাদক দিলীপ ফুকন, বিজেপি টাউন মণ্ডল কমিটিৰ অতুল কেম্প্ৰাই, চেমছন টেৰাং, ৰূপলিন টেৰাং পিকে ধৰি কেইবাগৰাকী দলীয় নেতাসকল উপস্থিত থাকে। সভাত যোগদান কৰা অতিথিসকলৰ সৈতে পৰিচয় কৰোৱাই বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি লংকি ৰংকিয়ে। পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি। Diffu Girls College, Dharamnala, Diffu 782462. The first and the only girls' college of Karbi Anglong district. Render 25 years service to the student community. Good physical and learning infrastructure. Good academic result in HS and TTC. Learner-centered teaching. Well-experienced teachers. Intensive care for average and advanced learner. The college offers honors courses in English and Assamese. Prospectus can be collected from the college office during office hours, or you can call at 9435365321 and 9085251378. Email principaldgcdharamnal@gmail.com. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Singiri Junior College. Admission notice for class 11 Arts and Science 2017. Attributes: state-of-art infrastructure and facilities, well-equipped science laboratory and library, hostel accommodation available for girls and boys, periodic sports and co-curricular activities, regular classes throughout the academic session, dedicated team of faculty and management. Admission forms and prospectus available from 5th June 2017 onwards. Admission helpline 036712745535 and 9085379874. Email karbiaca@gmail.com. Campus Rongkarbi Police Reserve, Diffu, Karbi Anglong, Assam 782460. Follow us on Facebook www.facebook.com/Singiri College. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang solahormu ason selam pontanglo. Lasenang litum Arniwang kenang sot kecu ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Royal Enfield dealer Karbi Anglongot Prothom Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukajan 78244880 Jila Karbi Anglong Jugajugor number 7896169017 Hewar babe 7896169021 bikrir babe Landline number 03675 246 8
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Admission going on. Issues of forms and prospectus from 31st of May 2017. Last date of form submission 8th of June 2017. Admission date 12th and 13th June 2017. For details, please contact 9854335234. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত কেএডিএফ সমৰ্থক নেতা কৰ্মীসকলৰ দ্বাৰা প্ৰাৰ্থী কাদম টেৰাংপিৰ হৈ অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভা প্ৰাৰ্থী কাদম টেৰাংপিক সমষ্টিটোৰ পৰা বিজয়ী কৰি তুলিবলৈ সমৰ্থকসকলক লৈ প্ৰাৰ্থী কাদম টেৰাংপিয়ে শুকুৰবাৰে দিলাউজানত অনুষ্ঠিত কৰে বিশাল নিৰ্বাচনী সভা পৰিষদৰ নিৰ্বাচনৰ আগে আগে যি ৰাজনৈতিক দলেও নানা মিঠা কথা নতুবা প্ৰতিশ্ৰুতিৰে মন আকৰ্ষণ কৰিবলৈ আহিলেও নহব কেএডিএফৰ সমৰ্থকসকলে সদায় সৰুপথাৰ সমষ্টিবাসীৰ উন্নয়নৰ স্বাৰ্থৰ কথা চিন্তা কৰিব হেহে কেএডিএফৰ হৈ একত্ৰিত মনোভাৱপন্ন হৈ আটাই কাম কৰি গৈ থাকিব এইবাৰ নিৰ্বাচনত প্ৰাৰ্থী কাদম টেৰাংপিক বিজয়ী কৰি তুলিবলৈ সভাত উপস্থিত সমূহ ভোটাৰ ৰাইজক বিপুল সংখ্যক ভোটদানৰ বাবে আহ্বান কৰে কেএডিএফৰ নেতাসকলে দিলাউজানত অনুষ্ঠিত নিৰ্বাচনী সভাত মাইছো টিমুঙে আটাইবোৰ নেতা তথা অতিথিসকলক পৰিচয় কৰাই দিয়ে সভাত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হোমসিং বে মেনিকা হানচেপি লংকি টিমুং মুকুট ৰংপি প্ৰমুখ্য কেএডিএফৰ কেইবাগৰাকী নেতাসকলে অংশগ্ৰহণ কৰে নেতাসকলে প্ৰাৰ্থী কাদম টেৰাংপিক সৰহ সংখ্যক ভোটেৰে জয়লাভ কৰাৰ ক্ষেত্ৰত আটাই সৰ্বত্ৰ প্ৰকাৰ চেষ্টা আৰু শক্তি লগাব বুলি মত পোষণ কৰে বুকাজানৰ পৰা আনন্দ টেৰাং কাট নিউজ অনুষ্ঠিতব্য 17 জুনৰ পৰিষদৰ নিৰ্বাচনত এবাৰ লুম্বাজং পৰিষদীয় সমষ্টিত সৰহ সংখ্যক নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাই ভোটৰ অংকত যথেষ্ট আউল লগাই দিয়া পৰিলক্ষিত হৈছে নিৰ্দলীয় প্ৰাৰ্থী ৰাজেন টিমুঙৰ সমৰ্থক কৰ্মীসকলে মিলি ডিফু চহৰত মাজমজিয়াৰে উলিওৱা বিশাল সংখ্যক বাইক ৰেলীয়ে কপাই দিছে বিৰোধী শিবিৰৰ ভেটি লুম্বাজং পৰিষদৰ পৰা এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা ৰাজেন টিমুঙৰ সমৰ্থক কৰ্মীসকলে 10 জুনত দিনৰ প্ৰায় 1 বজাত ডিফু ক্লাবৰ পৰা এক বিশাল বাইক ৰেলী উলিয়ায় বাইক ৰেলী ডিফু ক্লাবৰ পৰা আৰম্ভ কৰি চহৰৰ মাজমজিয়া দি ঘূৰি আহি পুনৰ ক্লাবত সমবেত হয় বাইক ৰেলীৰ পিছতে ক্লাবতে এক নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে প্ৰাৰ্থী ৰাজেন টিমুঙে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্পৰ্কত আমাৰ কাট নিউজৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে বিগত বছৰবোৰত পৰিষদৰ কোনো দলৰ চৰকাৰে চহৰৰ কিছু ভিতৰুৱা এলেকা আৰু লুম্বাজঙৰ ভিতৰুৱা এলেকাসমূহত খোৱা পানী সমস্যাকে ধৰি ৰাস্তা ঘাট চিকিৎসা গ্ৰহণৰ বাবে প্ৰাথমিক চিকিৎসা কেন্দ্ৰসমূহ স্থাপনত গুৰুত্ব প্ৰদান কৰা নাই দুখীয়া পিছপৰা ৰাইজৰ উন্নতিৰ কথা কেতিয়াও চিন্তা কৰা নাই কিছু উন্নয়ন যদি হৈছে কেৱল চহৰ অঞ্চলতহে হে ৰাইজৰ এনে ধৰণৰ সমস্যাসমূহ সমাধানৰ বাবে গুৰুত্ব প্ৰদান কৰা হ'ব বুলি ব্যক্ত কৰে উল্লেখ্য প্ৰাৰ্থী ৰাজেন টিমুঙৰ প্ৰচাৰ সভাত প্ৰায় 3 শতাধিক সমৰ্থকে অংশগ্ৰহণ কৰে কাৰ্বি আংলঙৰ সাৰ্জেং এমই স্কুলত এক আজব দৃশ্য এয়া ৰাইজত উৎকট গৰম প্ৰায় 38 ডিগ্ৰী সেলসিয়াস উষ্ণতা গৰমৰ পৰা ৰক্ষা পাবলৈ অপ্ৰাণ চেষ্টা মানুহৰ কিন্তু ডগমকাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা সাৰ্জেং এমই স্কুলৰ দৃশ্য এয়া চাওক উৎকট গৰমত ছাত্ৰ ছাত্ৰীয়ে বন চাফা কৰিব লগাত পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ কাষত এয়া স্কুলৰ প্ৰধান শিক্ষক অতুল শইকীয়া আনহাতে শ্ৰেণী কোঠাত পাঠ গ্ৰহণৰ পৰিৱৰ্তে ডেস্ক বেঞ্চত কেৰম খেলত ব্যস্ত আন একাংশ ছাত্ৰ ছাত্ৰীসকল ৰাজু কথাৰ কাট নিউজ ক্লাস নাই এটা কি আছে সাবজেক্ট
হিন্দী আছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ